প্ৰথম কথাটো ক্লাছ 9তে ডিপ্ৰেশ্যন শব্দটো লোৱাটোৱে বহুত ডাঙৰ কথা জাষ্ট বিকজ ছোৱালী এজনীয়ে তোমাক না ক'লে জাষ্ট বিকজ তুমি তাইক প্ৰপ'জ কৰিব পৰা নাই ভয় লাগিছে এইবিলাকৰ কাৰণে ডিপ্ৰেশ্যন হোৱা বুলি কোৱা কথাটো বহুত ডাঙৰ শব্দ এইবোৰ ডিপ্ৰেশ্যন নহয় এইবোৰ এনেকুৱা এটা চাইক'লজিকেল ইম'শ্যন যিটো বস্তুত আচলতে ৰেচিপ্ৰকেশ্যন নেপালে মানুহবোৰ উগুল থুগুল হৈ যায় মনবোৰ উগুল থুগুল হৈ যায় এইটো ইম'শ্যনেল ৰ'লাৰ কোষ্টাৰ হয় ইটছ নট ডিপ্ৰেশ্যন ডিপ্ৰেশ্যনৰ ভেলিউ বা ডিপ্ৰেশ্যনৰ শব্দটো বহুত ডাঙৰ চ' এই প্ৰেমৰ ক্ষেত্ৰত মানুহে যিটো কয় যে মই ডিপ্ৰেশ্যনত ভুগিছোঁ সেই বস্তুটো আচলতে ইউজ কৰিব নালাগে আপুনি ডিপ্ৰেশ্যনত ভোগা নাই আপোনাৰ আচলতে দুখ লাগিছে বা ভয় লাগিছে বা এটা ৰ'লাৰ কোষ্টাৰ ইম'শ্যনেল ৰাইড হৈছে যিটো আপুনি এক্সপ্ৰেছ কৰিব নোৱাৰে আৰু এইটো হোৱাটো একদম স্বাভাৱিক কথা ক্লাছ 9ত কোনোবা এজনী ছোৱালীক ভাল লগা তাইক প্ৰপ'জ কৰিব পৰা নপৰা এটা দুমোজাত থকা ইটছ অল নেচাৰেল ইট উইল হেপেন আৰু সেইটো চবৰে লাইফত আহিব বাট দেট ডাজন্ট মিন যে দিছ ইজ দ্য এণ্ড অফ ইয়'ৰ লাইফ আৰে আৰম্ভ হৈছেহে জীৱনটো হেৰ' ক্লাছ শেষ হোৱাৰ পিছত কলেজীয়া লাইফ আৰম্ভ কলেজীয়া লাইফ শেষ হোৱাৰ পিছত চাকৰি জীৱন আৰম্ভ চাকৰি জীৱন শেষ হোৱাৰ পিছত বিয়া আৰু এই 12টা 15টা 30টা বছৰত কিমান মানুহ আপুনি লগ পাব জানেনে আপুনি ভাবিব নোৱাৰে আপুনি কিমান মানুহ লগ পাব কেনেকুৱা ধৰণৰ মানুহ লগ পাব গতিকে এইখিনিতেই যদি এইটো অৱস্থা হৈ যায় জীৱনটো কেনেকৈ জীয়াব